নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক মোৰ অন্য এটি ভিডিঅ'লৈ। আজি গৈ আছোঁ বেৰা চাপৰি, আৰু কেলে গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক, গম পাব। বেৰা চাপৰি মানে বেৰা চাপৰি পাৰ হৈ যাব লাগিব। বেৰা চাপৰি কিবা কাৰি মাছগাঁও বুলি কয়, তালৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈ। জোনাই বজাৰ পাইছোঁহি এতিয়া। আজি দেওবাৰ হয় যে, সেইকাৰণে আজি সপ্তাহিক বজাৰ বহে মানে আমাৰ ইয়াত, সেইটো বহিছে আজি, সেইকাৰণে মানুহবোৰ হৈছে অলপ। এতিয়া বলাইপাম পাইছোঁহি। ইফালে গুচি গৈছিলোঁ আমি, ৰাস্তাটো পাহৰি কিনে এতিয়া আকৌ এইফালে গৈ আছোঁ। এইটো আমি বলাইপামতে আছোঁ ন? ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান যাব লাগিব, তাৰপিছত পামগৈ জেগাত। মুনু পেহীহঁতৰ ঘৰত আহিছ নাই তই? গৈছোঁ, সেইটো ঘৰ পাৰ হৈ যাব লাগিব। গৃহস্থ কামানি। মুনু বাই, পূজা বাই নাই, বাইহঁতৰ ঘৰলৈ আহিছিলোঁ, সেই মানুহে নাই বোলে ঘৰত। যাওঁ আলিটো কাষতে ঘৰটো, সেইকাৰণে কিনো এৰি থৈ যাম, সোমাই যাম বুলি ভাবিছিলোঁ, সেই মানুহে নহয়। কিবা এটা ভাল লাগিছে ন দেখিয়ে? ভাল লাগিছে, ইমান মনটো মানে মুকলি মুকলি লাগিছে। সেউজীয়া আৰু বগাটোৰ মাজত কিবা এটা ধুনীয়া সম্পৰ্ক এটা আছে মানে। সেউজীয়া আৰু বগা, এই দুটাৰ মাজত ইমান ধুনীয়া এটা সম্পৰ্ক আছে, যোন দুটা দেখিলে মানুহৰ মনটো ভাল লাগিছে, নহয় জানো? তাকেই আমি এতিয়া বগাটো বালিখিনি দেখি আছোঁ, সেইটো নেকি ৰাস্তা? মানুহ নাইতো, ইমান মাতিছোঁ যে, এহঁতক হেৰি যে, গম পালা, তোমালোকৰ ঘৰত সোমাই আহিলে, আমি এনে লাজ পাই আহিলোঁ, গম পাইছা নাই? ইমান মাতিছোঁ, কোনো নাই। এইটো মথাউৰিটো পকা বনাই দিছে, ইমান মজা হৈছে। এইফালে চিয়াংখন, ইয়াৰ পৰা ভালকৈ দেখিছে নাই জানো, মোবাইলত গমেই পোৱা নাই দেই আমি। মানে এনেকুৱা ভাল লাগি গৈছে, মুখত কি ওলাইছে নিজে গম পোৱা নাই। ঘৰবিলাকো দেখি আমি ভাল পাইছোঁ, কিন্তু সিহঁতি কষ্টকৈ আছে। এতিয়াতো ভালেই মানে ন, পাছতে বাৰিষাত বহুত কষ্ট হয়, বৰ্তমানটো বহুত ভালকৈ আছে। এনেকৈ আছে। বাৰিষা টাইম কমে, তাৰপিছত আকৌ ভাল হয়। সেইবিলাক ধান পকি দিলে চব উটুৱাই লৈ গ'ল এইবিলাক ধান ন। এইবাৰ হয়তো নাহিব পাৰে, মথাউৰিটো মাৰি দিয়া হ'ল। এবাৰ মথাউৰিটো মাৰি দিছে, এবাৰ ভাল হ'ব লাগে। ভালেখিনি জেগা লৈ ল'লে। ইমান মজা লাগিছে হ'লেও দেখি ন। অলপ ঘূৰিব
অঁ কিবা মানে মনটো একদম ফ্ৰী হৈ গৈছে দেই। অঁ একো যেন টেনশ্যন নাই এনেকুৱা লাগে। আৰু অলপ গ'লে পামগৈ আৰু এতিয়া এডোখৰ বালি ৰাস্তা পাইছে। এই বহুত চিলিপ মাৰে এডোখৰ দেই। চিলিপ মাৰে তামাম মাৰে। একদম ফুলকে যাব লাগিব লাহেকে, বুজিছে নাই? ভাগত নব নেকি? নাজানো নহয়। আমাৰ মিটিঙৰ জেগা পালোহি এতিয়া। আপোনালোকক মই বেক কেমেৰা কৰি কিনে দেখুৱাই থাকিম সকলোবোৰ। আপোনালোকে স্কিপ নকৰিব, ভালকৈ চাই থাকিব। জয় শ্রীমন্ত শঙ্কৰদেৱ শংকৰ, জয় জোনাই জিলা আখাৰ, জয় পূৰ্বাঞ্চল আঞ্চলিক আখাৰ, জয় সেনাবাহিনী, কৃষ্ণ।
তাত চলি আছে। আমি অকণমান এতিয়া ওলাই আহিছিলোঁ এইফালে গাঁওখন এনে চাওঁ বুলি। গোটেই জংঘল, ইয়াত বোলে হাতী ওলাই বোলে শুনিছোঁ। ভয় লাগিছে, ইয়াত পূৰা নিজান নিজান কেনেকুৱা। এতিয়া ভাত খাবলৈ গৈ আছোঁ আমি। সেইটো ভাত খোৱা ঘৰ, মানুহ আছে, ভিৰো আছে বোলা। ভাত খোৱা স্থলী মানে পাকঘৰ। আমাৰ বহিবলৈ জেগাই নাইচোন ন। ভকত, ভকত নেপায় কিন্তু, নেপায় নেপায়, নাই নাই নাপায়। ঘৰত কি কৈছিলে অথনি মোক? সেইডোখৰত কি কৈছিলে আপুনি? অঁ হ'ব, খাই দিয়ক। কৃষ্ণ দেই, খাই আছে? হয়। অঁ কলডিল হয়, দেখিছে নহয়, অসমীয়া প্ৰিয় খাদ্য, মোৰ মানে প্ৰিয় খাদ্য। কলডিল জানো এইটো? কলডিল খালে মানে কি হয়, মানে টেষ্টটো বাঢ়ে না। হয় হয় হয়, টেষ্টটো বাঢ়ে ন। আচাৰ আছে অঁ হয়, লগত এখন নেমু জলকীয়া খুৱাই নাই, নিমখ চেলেকা নাই, অঁ ঠিক আছে। বাকীখিনি পানী। পানী হয় ন? অঁ ঠিক আছে, ঠিক আছে, ধন্যবাদ। ফাইনেলি আমি বহিবলৈ পাই গ'লোঁ। ইয়া ভাত, আৰম্ভ কৰা, আৰম্ভ কৰি দিয়া আকৌ এবাৰ। ভাত পানী খাই হৈ গ'ল। এতিয়া নদী কিনাৰৰ ফালে অকণমান ফুৰিবলৈ আহিছোঁ এনেই, অকণমান চাওঁ জেগাবোৰো বুলি। ইমান ধুনীয়া জেগা। ফাইনেলি আমি ঘাটত পালোহি। ইমান ধুনীয়া দৃশ্য, আৰু ফেৰী কেইখনমানো আছে ইয়াতে। ইপাৰ সিপাৰ দেখিয়ে নাপায়, ইমান মানে ডাঙৰ। ইমান ভাল লাগিছে। দাদাই ফেৰীৰ ওপৰত উঠিলে। ঘাটৰ পৰা ওলাই আহিলোঁ। এতিয়া বেলেগ এটা ৰাস্তাৰ পৰা আহিছোঁ আমি। এইবিলাক ন, ইয়াত যে আগতে মানুহৰ ঘৰ আছিল বুলি কোনে ক'ব বাৰু ন? দেখিবলৈ মানে এনেকুৱা লাগিছে। কেনেকুৱা হৈ গ'ল।